हेलो एवरीवन আকৌ এযোৰ ধুনিয়া মেখেলা চাদৰৰ ডিজাইন লৈ আপোনালোকৰ মাজলৈ আহিলো আশা কৰো কাপোৰযোৰ ভাল পাব আৰু ডিজাইনটো আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু প্ৰথমতে দেখুৱাইছো আপোনালোকক মেখেলাখন আৰু এই কাপোৰযোৰ দিগবাণী পদ্মিনী সূতা হয় আৰু কালাৰটো লাইট পিংকতকৈ অকণমান বেলেগ হয় আৰু ইয়া দেখিছে আপোনালোকক ডিজাইনটো দেখুৱাই দিল আৰু পিংকত ইয়াতে ব্লেক কালাৰেৰে কাম কৰা হৈছে আৰু এইটো হৈছে একেবাৰে ওপৰত থকা বুটাটো আৰু এইটো বুটা সৰু হয় আৰু এইটো অলপ মিডিয়ামটো জোখৰ হয় আৰু এইখিনি হৈছে আচলৰ ফুল ইয়াতে তিনিটা ডিজাইন কৰা হৈছে আপোনালোকে চাই কেনেকুৱা পাইছে জনাব আৰু আপোনালোকৰ লগত মই চানেকিটো শেয়াৰ কৰিছো আৰু এইখন হৈছে চাদৰ আৰু চাদৰখনত সৰু বুটাটো উৰেকাই দিয়া হৈছে আৰু আচলটো ডাঙৰ বুটা দুলান দিয়া হৈছে আৰু মই দহিখিনি ব্লেক কালাৰেৰে কৰিছো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব কাপোৰযোৰ আৰু ধুনিয়া ধুনিয়া কাপোৰৰ ডিজাইন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই চানেকি কেইটা আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালো অন্য এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ